কবিতাৰ শিৰোনাম জীৱন চন্দ্ৰ। কবি মণিকা তেৰম্পী। জীৱনৰ চাকনৈয়াত পৰি লুতুৰি পুতুৰি হৈ লিৰিলি যোৱা এপাহি ৰঙা মদাৰ মই। অৰণ্যত বিচাৰি নোপোৱা সূৰুযৰ দৰে মোৰ আকাংক্ষা। মূৰৰ সিঁচৰতি হৈ থকা ভগ্নাংশৰ মাজত মোৰ শয়ন আৰু সপোন। চকুৰ মণিত আঁকি লোৱা আছে সেউজীয়া অৰণ্যৰ ছবি। জলাশয়ৰ ৰূপালী সোণালী মাছ উদ্যানৰ ফুটন্ত গোলাপ আৰু নামহীন ফুলৰ অৰণ্য। সিহঁতৰ সুবাসত বৈ আহে প্ৰেমৰ মতুলীয়া গোন্ধ। তাৰে মাজত মই নিচাগ্ৰস্ত হৈ দিন ৰাত্ৰি উদযাপন কৰিছোঁ। বুকুৰ ভিতৰৰ সকলো উত্তাপেৰে অনুভৱবোৰ সজীৱ কৰি ৰাখিব খোজোঁ। ধ্বনিবোৰ প্ৰবাহিত কৰি ৰাখিব খোজোঁ। নাজানো মোৰ অনুভৱে সপোনৰ ৰং সানিব পাৰেনে নোৱাৰে। কুঁৱলীয়ে ৰহস্যাবৃত কৰি থোৱা অদৃশ্য নদীৰ বুকুৱেদি মোৰ এই যাত্ৰা। ক'ত এই যাত্ৰা আৰম্ভ হ'ল মই নাজানো ক'ত শেষ হ'ব। মোৰ নাৱত আছে নক্ষত্ৰৰ দোষ আৰু সুখৰ সম্পদ। তাকে লৈ গৈ আছোঁ জীৱনৰ প্ৰতীক্ষাৰ নদীয়েদি। অনুভৱৰ নাৱেৰে আশাৰ বঠালে বাই। ধন্যবাদ।